ফ্ৰেণ্ডছ, নিশ্চয় সকলে ভালে কুশলে আছে। মই বন্দনা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিবি লাইফষ্টাইললৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা প্ৰটিন সালাডৰ ৰেচিপি। এই প্ৰটিন আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপযোগী। তেন্তে চাওঁ আহকচোন মই প্ৰটিন সালাডবিধ কি ধৰণে বনাইছোঁ। প্ৰথমতে এখন পেনত অকণমান পানী দিছোঁ আৰু গাজ ওলোৱা বুট আৰু মগুখিনি মই 5 মিনিটৰ বাবে বইল কৰি লৈছোঁ। প্ৰটিন সালাডবিধৰ বাবে আমাক প্ৰয়োজন হ'ব অকণমান বুট, গাজ ওলোৱা বুট আৰু মগু অকণমান মই বইল কৰি লৈছোঁ। আপোনালোকে বইল নকৰিলেও কোনো কথা নাই, কিন্তু মই বইল কৰি লৈছোঁ। অকণমান লাগিব পনীৰ, অকণমান বাদাম, অকণমান কেঁচা ধনিয়া, অকণমান গাজৰ, অকণমান পিঁয়াজ, অকণমান জলকীয়া, লাগিব অকণমান নিমখ, জলকীয়াৰ গুড়ি, জালুকৰ গুড়ি, নেমু টেঙাৰ অকণমান ৰস আৰু লাগিব অকণমান চাট মছলা। ইয়াতে আপোনালোকে বেলেগ ভেজিটেবল খালেও দিব পাৰে। আপোনালোকে যিকোনো ভেজিটেবল যি খাই ভাল পায় সেয়াও দিব পাৰে। তেন্তে চাওঁ হওক মই কেনেকৈনো তৈয়াৰ কৰিছোঁ এই প্ৰটিন সালাডবিধ। প্ৰথমতে বইল কৰি লোৱা এয়া বুট আৰু মগুমাহ। ইয়াত প্ৰথমতে আমি দিম বাদাম, অকণমান দিম পনীৰ। আপোনালোকে অকণমান যদি পনীৰখিনি ভাজি ল'ব বিচাৰে সামান্য পৰিমাণে ভাজিও ল'ব পাৰে যদি কোনোবাই খাই বেয়া পায়। ইয়াতে দিম অকণমান গাজৰ। আপোনালোকে ইচ্ছা কৰিলে গাজৰখিনিও বইল কৰি ল'ব পাৰে। যি ভেজিটেবল খাই ভাল পায় সেই ভেজিটেবল আপোনালোকে দিব, ভাজি ল'লেও হ'ব। ইয়াতে দিছোঁ অকণমান পিঁয়াজ, অকণমান জলকীয়া দিছোঁ, অকণমান ধনিয়াৰ পাত দিছোঁ আৰু দিছোঁ অকণমান নেমু টেঙাৰ ৰস আৰু এইখিনিত আছে অকণমান জালুকৰ গুড়ি, নিমখ আৰু অকণমান জলকীয়াৰ গুড়ি। এইখিনি মই দি দিছোঁ ঢালি ইয়াতে। এইখিনি এতিয়া অকণমান মই ভালদৰে মিহলাই লৈছোঁ। মিলাই লোৱাৰ পিছত একদম শেষত দিম অকণমান চাট মছলা। চাট মছলাখিনিও ভালকৈ ইয়াতে সানি ল'ব। এয়া অতি কম সময়ৰ ভিতৰতে আমাৰ তৈয়াৰ হৈ গ'ল প্ৰটিন সালাড। এই সালাডবিধ আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী আৰু খুব কম সময়তো এই সালাডবিধ তৈয়াৰ কৰি ল'ব পাৰি। কোনোবাই যদি এই সালাডবিধ লাঞ্চ বক্সত নিব খুজিছে তেন্তে ইয়াত পিঁয়াজ নিদিব। যদি লাঞ্চ বক্সত লৈ যায় পিঁয়াজ দিলে গোন্ধ ওলাব, সেইবাবে যদি টিফিনত নিয়ে টিফিনত আপোনালোকে পিঁয়াজ নিনিলেও হ'ব। আজিলৈ ইমানেই। আপোনালোকে নিশ্চয় মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো দবাই দিব। আজিলৈ ইমানেই। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।